কুমড়ক সুধো হাই এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই কি বনাব লৈছোঁ আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে। আশা কৰোঁ আপোনালোকে ভালে আছে। সো বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া ড্ৰাই নুডলছ আৰু মাংস বইল কৰি ৰেডি, আৰু যি শাক লগাব এইবোৰ কাটি ৰেডি হৈ, আৰু আপোনালোকে এনেদৰে ৰেডি কৰি থৈ দিব। মিট মছলা অকণ এড কৰিছোঁ আৰু জলকীয়া, কেপচিকাম, গাজৰ, বন্ধাকবি আৰু পিঁয়াজ এড কৰিছোঁ। আৰু মোৰ হিচাপত এনেদৰে আপোনালোকে চব্জিকেইটা কাটি থৈ দিব, ৰেডি আগতীয়াকৈ কৰি থৈ দিব। এই কেৰাহী ৰেডি আৰু পানী গৰম হৈ গ'ল, নুডলছটো লগাওঁ। আপোনালোকে চাওমিন খাব বিচাৰিলে অকল নুডলছ বুলি লিখাটোকে ল'ব, কিয়নো নুডলছ বুলি লিখাটো বেছি টেষ্টি আছে, আৰু নুডলছটোৱে বেছি বনাবলৈ সহজো হয় আৰু টেষ্টিও আছে। আৰু এনেদৰে আপোনালোকে লৰাই থাকিব। নুডলছ বইল কৰি হৈ গ'ল, নুডলছটো ওলাই মেলি অকণ ঠাণ্ডা হ'ব দি ল'ম। তেল লগোৱা হৈ গ'ল, এই পিঁয়াজ এড কৰি দিলোঁ। পিঁয়াজটো অকণমান লৰাই থাকিব। পিঁয়াজ বেছি নিসিজাৰ আগতে মাংসকণ দি দিওঁ। মাংসৰ এই মছলা, মিট মছলা আছিলে, আপোনালোকে বেলেগ মছলা লগাম বুলি লগাব পাৰে। আৰু এড কৰিলোঁ মই মেগী মছলা। মেগী মছলা টেষ্টি হয়, চ' মেগী মছলাটো লগাইছোঁ। আপোনালোকে লগাব বিচাৰে বেলেগ বেলেগ মছলা লগাব পাৰিব। এয়া এড কৰিছোঁ জলকীয়া, কেপচিকাম, এনেদৰে আকৌ অকণমান লৰাই দিব। এয়া গাজৰ আৰু বন্ধাকবি। আপোনালোকে মন কৰিব আগতীয়াকৈ চব বস্তু ৰেডি কৰি থৈ দিব, তেতিয়াই হ'ব। চব্জিকেইটা লগোৱাৰ পিছত আপোনালোকে এনে অকণ লৰাই থাকিব। এই চয়া চচ, এই চচ, এই ভিনেগাৰ। আপোনালোকে ভিনেগাৰ আৰু চয়া চচকেইটা আপোনালোকে আগতীয়াকৈ পাৰিলে বেলেগ বাচনত আপোনালোকে মিক্স কৰি থৈ দিব, কিন্তু মই মিক্স নাই কৰা, মই আন্দাজতে দি দিছোঁ। যিমান আপোনালোকে নুডলছ বনাইছে এইটো আন্দাজত দি দিব। এয়া চব্জি হৈ গৈছে, এতিয়া নুডলছটো ঠাণ্ডা হ'ল, লগাই দিছোঁ। এনেদৰে আৰু আপোনালোকে লৰাই থাকিব। যিমান পাৰে আপোনালোকে একদম লৰাই থাকিব, তেতিয়াই হ'ব। চচকেইটা লগোৱাৰ পিছত আপোনালোকে একদম লৰাই থাকিব, তেতিয়াহে মিক্স হ'ব, তেতিয়াহে ভাল লাগিব ন। চ' লৰাই থাকিব। আৰু মই নিমখ এড কৰা নাই, কিয়নো নিমখটো যেতিয়া বইল কৰা হৈছিলে তেতিয়া ক'বলৈ পাহৰিলোঁ। তেতিয়া আপোনালোকৰ যেতিয়া নুডলছটো বইল কৰা হয়, তেতিয়া আপোনালোকে নিমখটো লগাই ল'ব, তেতিয়া টেষ্টটো হৈ যায়। বেলেগকৈ আপোনালোকে ইয়াত ভাজি থাকোঁতে বা তেতিয়া নলগালেও হ'বগৈ। এতিয়া হৈয়ে গৈছে। এনেদৰে কালাৰটো উঠিবলৈ আপোনালোকে একদম মিক্স কৰি থাকিব লাগিব চয়া চচকেইটা লগোৱাৰ পিছত। আপোনালোকে মোৰ দৰে চিকেন চাওমিন বনাই খাই চাবচোন। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে। চ' ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। চ' থেংক ইউ।